নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক অল এবাউট এছাম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। অসমৰ স্বাস্থ্য বিভাগত 609টা পদ মুকলি হৈছে। ইয়াৰে কাৰণে 30 জুন তাৰিখৰ পৰাই অনলাইন আবেদন হ'ব। বয়সৰ সময়সীমা 18 বছৰৰ পৰা 38 বছৰ বয়সলৈ আবেদন কৰিব পাৰিব। তলত ডিছক্ৰিপশ্যনত গৈ অফিচিয়েল এডভাৰটাইজমেণ্টত নিজেই চাই ল'ব পাৰে। ইয়াতে 609টা পদৰ বাবে অসমত সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব আৰু অফিচিয়েল এডভাৰটাইজমেণ্টত গৈ শিক্ষাৰ অৰ্হতা সকলোবোৰ অফিচিয়েল এডভাৰটাইজমেণ্টত চাই ল'ব। সব বন্ধুসকল মই এবাৰ অফিচিয়েল এডভাৰটাইজমেণ্টটো দেখুৱাই দিছোঁ। ইয়াতে আছে প্ৰথম পোষ্ট ষ্টাফ নাৰ্ছ, পোষ্ট আছে 484টা আৰু গ্ৰেড পে থাকিব 8700। ICU টেকনিচিয়ান ইয়াতে টোটেল ভেকেঞ্চি আছে 125টা আৰু গ্ৰেড পে থাকিব 6200 আৰু দিয়া আছে ইয়াতে অনলাইন আবেদন কৰিবলৈ কি ডকুমেণ্টছ লাগিব সকলোবোৰ দিয়া আছে। আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টত গৈ এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি সকলোবোৰ ভালদৰে চাই ল'ব। সো বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অসম চৰকাৰৰ সকলোবোৰ চাকৰিৰ নটিফিকেশ্যন পাবলৈ এই চেনেলটো চাই থাকিব। ধন্যবাদ।